Welcome to my YouTube channel. বন্ধাকবি আৰু বিলাহী চাটনিটো কেনেকৈ বনায় ইয়াৰ প্ৰচেছটো মই ভিডিঅ'ত দেখাই দি আছোঁ। মিক্সাৰত আপোনালোকে এনেকৈ মাৰি ল'ব। গৰম হোৱাৰ পিছত স্কিনটো অফ কৰি দিব। তাৰপিছত ৰেড চিলি অলপ দি দিব। এই বাটিত থকা চাটনি বাটিটোত আপোনালোকে চম্ভাৰটো মাৰি দিব। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে আৰু খাবলৈ বৰ সোৱাদ। আপোনালোকে এইটো চাটনিটো আপোনাৰ ঘৰতে এবাৰ চেষ্টা কৰিব বনোৱাৰ আৰু খাই কেনে পালে মোক জনাব। আশা কৰোঁ আপোনালোকে এইটো খাই ভাল পাব। এই চাটনিটো খাবলৈ বৰ সোৱাদ। আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰিব।